নমস্কাৰ। লাষ্ট ক্লাছত আমি অসমীয়া সাহিত্যৰ বুৰঞ্জী ইয়াৰ প্ৰথম ভাগটো শিকিছিলোঁ। তাত আমি প্ৰাক শংকৰী যুগ আৰু শংকৰী যুগৰ সাহিত্যিকসকলৰ বিষয়ে পঢ়িছিলোঁ। আজিও আমি কিছুমান শংকৰী যুগৰ সাহিত্যিকসকলৰ আৰু তেওঁলোকৰ অৱদানৰ বিষয়ে পঢ়িম। এতিয়া চাওক, অনন্ত কন্দলী। অনন্ত কন্দলীয়ে বহুখিনি অৱদান আগবঢ়াইছিলে আৰু তেওঁৰ সাহিত্যৰাজিৰ ভিতৰত অন্যতম হৈছে, সেইটা আমি কৈ দিছোঁ, কাব্য সাহিত্য। তাৰ ভিতৰত কুমাৰ হৰণ আৰু বিদ্ৰাসুৰ বধ উল্লেখযোগ্য। তাৰপিছত আহিল ধৰ্মমূলক। তাৰ ভিতৰত হ'ল জীৱদূতী, বৈষ্ণৱামৃত। এতিয়া অনুবাদ সাহিত্য। তাৰ ভিতৰত তেওঁ দশমৰ মধ্য আৰু অন্ত লিখিছিলে আৰু তেওঁ ৰামায়ণৰ কেইটামান অংশ লিখিছিলে। সেই ৰামায়ণৰ অংশকেইটাৰ ভিতৰত অন্যতম হৈছে অযোধ্যা কাণ্ড, অৰণ্য কাণ্ড, কিষ্কিন্ধা কাণ্ড, সুন্দৰা কাণ্ড আৰু লংকা কাণ্ড। লিখি ল'ব পাৰে, মই আৰু এবাৰ কৈ দিছোঁ। অযোধ্যা কাণ্ড, অৰণ্য কাণ্ড, কিষ্কিন্ধা কাণ্ড, সুন্দৰা কাণ্ড আৰু লংকা কাণ্ড। এতিয়া আহোঁ আমি ভট্টদেৱ। ভট্টদেৱৰ সাহিত্যৰাজিৰ ভিতৰত অন্যতমখিনি হৈছে আখ্যানমূলক। তাৰ ভিতৰত হৈছে নন্দোৎসৱ। তাৰপিছত আহোঁ নাম প্ৰসংগমূলক। তাৰ ভিতৰত শ্ৰীকৃষ্ণ লীলা কীৰ্তন, প্ৰসংগমালা উল্লেখযোগ্য। তাৰপিছত অনুবাদ সাহিত্য। ইয়াৰ ভিতৰত বিষ্ণু সহস্ৰনাম, সাততন্ত্ৰ আদি। সংস্কৃত প্ৰকৰণ গ্ৰন্থৰ ভিতৰত শ্ৰীমদ ভক্তি বিবেক। কথা সাহিত্যৰ ভিতৰত হৈছে ভাগৱত কথা, কথা গীতা, কথা ৰত্নাৱলী আদি। এতিয়া চাওক হৰিদেৱৰ বিষয়ে। হৰিদেৱে ভাগৱতৰ পঞ্চম স্কন্ধৰ একাংশ অনুবাদ কৰিছিলে আৰু শৰণ সিদ্ধান্ত আদি ৰচনা কৰিছিলে। তাৰপিছত আহিছোঁ শ্ৰীধৰ কন্দলী। তেওঁ কাণখোৱা আৰু ঘুনুচা কীৰ্তন ইত্যাদি ৰচনা কৰিছিলে। এতিয়া আহিছোঁ আমি উত্তৰ শংকৰী যুগৰ সাহিত্যৰাজিৰ বিষয়ে। অন্যতম কেইজনৰ কথা মই ইয়াতে উল্লেখ কৰিম। গোপালতা। তেওঁ ৰচনা কৰিছিলে জন্মযাত্ৰা, নন্দোৎসৱ আদি। ভাগৱত আচাৰ্য। তেওঁ ৰচনা কৰিছিলে কথাসূত্ৰ, গীতাসাৰ আদি। ৰত্নাকৰ মিশ্ৰ। তেওঁৰ সাহিত্যৰাজি হ'ল গীতা কীৰ্তন, ব্ৰহ্মগীতা আদি। ৰঘুনাথ মহন্ত। তেওঁ লিখিছিলে কথা ৰামায়ণ, অদ্ভুত ৰামায়ণ, শত্ৰুঞ্জয়। কবি শেখৰ। তেওঁ ৰচনা কৰিছিলে মহাভাৰতৰ কিৰাত পৰ্ব। এতিয়া ৰুদ্ৰদেৱ। তেওঁ মহাভাৰতৰ আদি পৰ্ব। কৃষ্ণাচাৰ্য। তেওঁ লিখিছিলে সন্ত চৰিত। নীলকণ্ঠ দাস। তেওঁ লিখিছিলে দামোদৰদেৱ চৰিত। ভৱানন্দ দ্বিজ। তেওঁ লিখিছিলে গোবিন্দ চৰিত। ৰমাকান্ত। তেওঁ লিখিছিলে বনমালীদেৱ চৰিত। অম্বৰীশ দ্বিজ। তেওঁ লিখিছিলে কেশৱদেৱ চৰিত। হৰিৰাম। অজামিল উপাখ্যান। ঘনশ্যাম খাৰঘৰীয়া। তেওঁৰ ৰচনাৰাজি হ'ল কল্কী পুৰাণ আদি। নাৰায়ণ দাস। তেওঁ লিখিছিলে অৰ্জুন সংবাদ। সুবুদ্ধি ৰায়। তেওঁ লিখিছিলে অশ্বমেধ পৰ্ব। লক্ষ্মীনাথ দ্বিজ। তেওঁ লিখিছিলে শান্তি পৰ্ব। শিৱ শৰ্মা। তেওঁ লিখিছিলে অভীষ্ট পুৰাণ আৰু ৰাজ দ্বিজ। তেওঁ লিখিছিলে মৃগাৱতী চৰিত। এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমাৰ জেনেৰেল নলেজ পেপাৰখনত আহিব পাৰে বা লোকেল লেংগুৱেজ পেপাৰখনত অসমীয়া চিলেক্ট কৰিলে আহিব পাৰে। বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে চাই থাকিব। আৰু যদি কিবা লাগে মোক কমেণ্টত লিখি দিলে হ'ল, মই যিমান পাৰোঁ যোগান ধৰিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।